এইটো কোনো কবিতা নহয়, কবিতাৰ নামো দিব নিবিচাৰোঁ। এইটো কেৱল মোৰ মনৰ অনুভৱ, যিটো আপোনালোকক শুনাব বিচাৰিছোঁ। এতিয়া মন্দিৰত ঘণ্টা বজাবলৈও কোনো নাই, মছজিদত আজান শুনাবলৈও কোনো নাই, ৰাজপথত গাড়ী মটৰৰ শব্দ নাই। এতিয়া যেন পৃথিৱীৰ সকলোবোৰ ৰাস্তা এন্ধাৰৰ মাজত আবদ্ধ হৈ আছে। যিয়ে আনক আবদ্ধ কৰি ৰাখিছিল, আজি নিজেই আবদ্ধ হৈ আছে। এতিয়া কেৱল মুকলি আকাশৰ তলত বিহুত নাচিছে চৰায়ে, নাচিছে জন্তুৱে, নাচিছে বতাহৰ তালে তালে গছ গছনিয়ে, নাচিছে বৰষুণে, আৰু মানুহে কেৱল ঘৰৰ ভিতৰতে থাকি তাক অনুভৱ কৰিছে। এতিয়া যেন সপোনবোৰ মনৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছে মানুহে। সকলোৱে মাথো এতিয়া আশালৈ জীয়াই আছে। এদিন পৃথিৱীত পোহৰ হ'ব, এদিন আমি সকলোৱে মুকলি আকাশৰ তলত আকৌ আগৰ দৰে ফুৰিব পাৰিম, আৰু তাৰ পিছত আমি সকলোৱে নিজৰ নিজৰ সপোনৰ ঠিকনা বিচাৰি যাম।